বন্ধুসকল, এইটো ভিডিঅ'ত আপোনাৰ লগত আলোচনা কৰিম ইংৰাজী শিকাৰ সঠিক নিয়ম। ইংৰাজীত ভাল হ'বলৈ কি আপুনি নিয়মবিলাক ফ'ল' কৰিব পাৰে। ইংৰাজী শিকাৰ আগতে ক'ৰ পৰা ষ্টাৰ্ট কৰিব আপুনি? ৰিডিং, ৰাইটিং, লিছনিং, ৰিডিং, ক'ৰ পৰা? স্পিকিং, ক'ৰ পৰা আপুনি ষ্টাৰ্ট কৰিব? কোনটোৰ পৰা আপুনি ষ্টাৰ্ট কৰিব? চ' মই প্ৰথমতে কওঁ, ভিডিঅ'টো লং নকৰি কেনে লেটছ বিগিন। প্ৰথমতে আপুনি স্পিকিং প্ৰেক্টিছ কৰক। স্পিকিং যি পাৰে, যিবিলাক কথা ইংৰাজীতে আপুনি কথা ক'ব, কথাটো আপুনি ভালদৰে বুজি পাব। কথা যেতিয়া আপুনি ক'ব, যেতিয়া নিজে আপুনি যেতিয়া কথা ক'ব, তেতিয়া কিন্তু ভাল হৈ যাব ইংৰাজীত। সেইকাৰণে ইংৰাজীত কথা কোৱাৰ চেষ্টা কৰক। ইংৰাজীত কিবা না কিবা এটা কোৱাৰ চেষ্টা কৰক। যেতিয়া আপুনি কোৱাৰ চেষ্টা কৰিব, যেতিয়া আপুনি ফ্লুৱেণ্টলি আহি যাব, ইংৰাজীটো আপুনি যেতিয়া ক'ব পৰা হ'ব লাহে লাহে, তেতিয়া আপুনি নিজৰে ইণ্টাৰেষ্ট জাগিব এইটোৰ বিষয়ে কিবা মই এটা কৰোঁ। যেতিয়া আপুনি ইংৰাজীত কথা পতা অলপ শিকিব, তেতিয়া আপুনি অলপ গোটেইবিলাক একচেণ্টটো আপুনি শিকি যাব। ৰিডিং, ৰাইটিং গোটেইবিলাক মানে আপোনাৰ য'ত ইজি হৈ যাব, সহজ হৈ যাব। সেইকাৰণে আপুনি প্ৰথমতে স্পিকিং ইংলিছ প্ৰেক্টিছ কৰক। সহজবিলাক যিবিলাক ৱৰ্ড আছে, যিবিলাক ভোকাবুলাৰী আছে, সহজ বাক্যৰে আপুনি ইংৰাজী শিকিবলৈ যাওক। ইংৰাজীত কথা কোৱাৰ চেষ্টা কৰক সহজ বাক্যৰে, যেনেকুৱা আই ইট ৰাইচ, ইউ উইল গ' দেয়াৰ, আই উইল কাম হিয়াৰ। এইবিলাক মানে কি? আই মানে মই, ইউ মানে তুমি, গ' মানে যোৱা, কাম মানে আহা, হিয়াৰ মানে তাতে, ডিয়াৰ মানে হিয়াৰ মানে ইয়াতে, ডিয়াৰ মানে তাতে। এইবিলাক ইজি ৱৰ্ডৰ পৰা মানে চেণ্টেঞ্চ মেকিং কৰি আপুনি প্ৰেক্টিছ কৰক। প্ৰেক্টিছ মোৰ এণ্ড মোৰ, বহুত প্ৰেক্টিছ কৰিব বহুত ইম্পৰ্টেণ্ট ইংৰাজী ভাল হোৱাৰ কাৰণে। চ' প্ৰেক্টিছ কৰিব। যদি ভালদৰে প্ৰেক্টিছ নকৰে কিন্তু স্পিকিংটো ভালদৰে কৰিব নোৱাৰিব। স্পিকিংটো কৰাৰ কাৰণে আপুনি কিন্তু প্ৰেক্টিছ কৰিবই লাগিব। সৰু বাক্য শিকক। আপুনি ৰকেট ছায়েন্সৰ দৰে বস্তুবিলাক লৈ কিনে আপুনি প্ৰথমতে প্ৰেক্টিছ কৰিব নালাগে। যিবিলাক একেবাৰে ইজি, আপুনি সহজতে পাৰে, জাষ্ট আপোনাৰ শ্বিডিউলত লৈ যাওক, ৰুটিন কৰি লওক। মই সদায় 1 ঘণ্টা প্ৰেক্টিছ কৰিম, মই সদায় 1 ঘণ্টা পুৱাই প্ৰেক্টিছ কৰিম, নহ'লে ৰাতি প্ৰেক্টিছ কৰিম। যদি প্ৰেক্টিছ কেনেকৈ কৰিব, লিখক বাক্যবিলাক। লিখক, যেনেকুৱা মই বাহিৰলৈ গৈছিলোঁ। টেন্সৰ কথা নাভাবিব। প্ৰথমতে টেন্স ক'ত কি হ'ল, গ্ৰামাৰৰ কথা একদম চিন্তা নকৰিব। যদি আপুনি নতুন হয় ইংৰাজীটো, যদি দুৰ্বল হয়, তেনেহ'লে গ্ৰামাৰ, টেন্স এইবিলাক নাভাবিব। জাষ্ট আপুনি কিবা এটা মুখেৰে ওলাব চেষ্টা কৰক। তাতে গোটেই ইংৰাজী নাহাক কথা নাই, হিন্দী মিহলাই যাওক, অসমীয়া মিহলাই যাওক। আপুনি কোৱাৰ চেষ্টা কৰক। আপোনাৰ ওচৰত যিমানবিলাক বস্তু থাকে, চেয়াৰ থাকে, গ্লাছ থাকে, যিবিলাক বস্তু থাকে, কিতাপ থাকে, বহি থাকে, আপুনিতো বহুতকে দেখা পাব যে এইবিলাক সকলোৱে পাৰে। মই এইবিলাক আৰু প্ৰেক্টিছ কৰি কি হ'ব? প্ৰেক্টিছ কৰিব পাৰে না বস্তু এটাৰ ওপৰত, এটা টপিকৰ ওপৰত। এটা মানুহে 1 গিলাচ পানী খালে বা খাই আছে, এইটোৰ বিষয়ে আপুনি ট্ৰান্সলেট কৰিব পাৰে কি নাই, এইটো আপুনি চাই লওক। নাম্বাৰ 2 যিটো ক'ম মই, আপুনি যেতিয়া ক'ব পৰা শিকিব, তেতিয়া আপুনি এটা লিচনিং প্ৰেক্টিছ কৰক। লিচনিং আপুনি শুনিব পাৰে কিমান, যিমান পাৰে আপুনি শুনি থাকক। ইংৰাজী ইয়াৰফোন লগাই কেনে কামৰ সময়ত, যিকোনো সময়ত কিন্তু আপুনি ইয়াৰফোন লগাই ইংৰাজী শুনিব পাৰে। ইংৰাজী যিবিলাক স্পিকাৰ আছে, যিবিলাক ইংৰাজী লেকচাৰ হয়, আপুনি নেটত চাৰ্চ কৰিব, ইউটিউবত চাৰ্চ কৰিব, ইজি টু ইংলিছ লেকচাৰ, ইজি ইংলিছ লেকচাৰ বুলি দিব। নহ'লে যিমান ইজি পাৰে, ইণ্ডিয়ান একচেণ্ট ইংলিছ স্পিকিং চাৰ্চ কৰিলে কিন্তু আপোনালোকে বহুত ইজি ইংলিছ স্পিকিং পাব। প্ৰথমতে আপোনালোকে আমাৰ ইণ্ডিয়ান যিবিলাক ইংলিছ স্পিকাৰ আছে বা লেকচাৰাৰ্ছ আছে, তেওঁলোকৰ লেকচাৰটো বহুত ইজি হয়। আপুনি ভালদৰে বুজি পাব, ভালদৰে কেচ কৰিব পাৰিব। সেইবিলাক আপুনি শিকিব। আণ্ডাৰষ্টেণ্ডিংটো আপোনাৰ ভাল হ'ব যদি আমাৰ ইণ্ডিয়ান যিবিলাক ইংলিছ স্পিকাৰ আছে, তেওঁলোকৰ মুখৰ পৰা শুনি কেনে যদি আপুনি লিচনিং প্ৰেক্টিছ কৰে। নম্বৰ 3ত মই ক'ব পাৰোঁ, নম্বৰ 3 ষ্টেপত মই কওঁ, আপোনালোকে যিমান পাৰে লিখক। এটা শ্বিডিউল কৰি লওক, পুৱাই মই যিমান পাৰে লিখক। লিখিলে কিন্তু কি হয়, আপোনাৰ স্পেলিং ভুল হোৱাৰ সম্ভাৱনা কম থাকে। লিখিলে কিন্তু আপুনি ভালদৰে ৰিডিঙো কৰিব পাৰে। লিখিলে আপোনাৰ হাতৰ আখৰ ভাল হ'লে আপোনাৰ এটা ইণ্টাৰেষ্ট জাগি যাব আপোনাৰ ভিতৰত, যে মই ভালদৰে লিখিব পাৰিলে মানুহৰ পৰা আপুনি প্ৰশংসা পাব। তেতিয়া কিন্তু আপুনি নিজেই ভালদৰে লিখিব পাৰিব, পঢ়া শুনাত আপোনাৰ ভাল লাগিব। সেইকাৰণে লিখক, যিমান পাৰে সিমান লিখক। আৰু লিখাৰ সময়ত আপুনি পঢ়াৰ চেষ্টা কৰক।
লিখক, এটা হিষ্ট্ৰী পেলাই লিখক, ইংৰাজী এটা হিষ্ট্ৰী পেলাই একো বুজি নাপাওঁ সেইকাৰণে আপুনি নাযায়, তাতে যাওক, ষ্টাৰ্ট কৰক। লিখিব মন নাযায়, মই 2 লাইন লিখিম, সেইবোৰে 3 লাইন লিখক। সেইবোৰ 3 লাইন লিখাৰ সময়ত কি কৰক, মই এইটো ক্লিয়াৰ কৰি দিম। জাষ্ট মাইণ্ডত লৈ লওক, মই এইটো পেজ লিখিম। বুজি পাওক নাপাওক, লিখক। জাষ্ট লিখি যাওক। কিবা এটা টপিক পালে ইংৰাজী, যিবিলাক যিকোনো জেগাত যদি ইংৰাজী যিকোনো কিতাপ আপোনাৰ তাত আছে নিশ্চয়, নহ'লে মোবাইলত হিষ্ট্ৰী ডাউনলোড কৰক, ইংলিছ হিষ্ট্ৰীবিলাক হিষ্ট্ৰী ইংলিছতে লিখক। পিছত আপুনি পঢ়াৰ চেষ্টা কৰক, পঢ়ক। নাম্বাৰ 4ত মই কৈছোঁ ৰিডিং কৰক, ৰিডিং ইংলিছ। ৰিডিং কৰি যাওক। যেতিয়া আপুনি ৰিডিং কৰিব তেতিয়া কিন্তু আৰু ইজি হৈ যাব। প্ৰথমতে আপুনি বেছি ফ'কাছ কৰিব স্পিকিং অৰ ৰিডিং অর রাইটিং, লিসনিং, এই 4টা বস্তু কিন্তু আপুনি বেছি গুৰুত্ব দিব। স্পিকিঙত, তাৰপিছত ৰিডিঙত, তাৰপিছত ৰাইটিঙত, তাৰপিছত লিসনিং। মানে স্পিকিঙত বেছি গুৰুত্ব দিব আপুনি। স্পিকিং যেতিয়া কৰিব তেতিয়া আপোনাৰ ইণ্টাৰেষ্ট জাগি যাব, আপোনাৰ ভাল লাগি যাব, যে এইটো মজা আহি যাব আপোনাৰ মাজত, যে এইটো ছাবজেক্ট লৈ মই আৰু পঢ়া শুনা কৰি যাম। তেতিয়া কিন্তু ভালদৰে আপুনি এটা ইংলিছ স্পিকৰ দৰে আপুনি ইংৰাজীত কথা পাতিব পাৰিব, ইংৰাজীত ভাল কৰিব পাৰিব, ইংৰাজী ছাকচেছফুল পাই যাব। সেইকাৰণে ইংৰাজী শিকাৰ আগতে এটা পদক্ষেপ লওক, মই এইটো শিকিমে, এটা টাৰ্গেট লৈ লওক, মই এইটো শিকিয়ে এৰিম। জাষ্ট শ্বিডিউলটো মই একদম মানে শেষ কৰি দিম। সদায় এটা ৰুটিনত থাকক, সেইটো ৰুটিন মানি কেনে আপুনি পঢ়াৰ চেষ্টা কৰক। মই যিবিলাক ক'লোঁ তাৰে যিটো আপুনি পাৰে সেইবুলি আপুনি এইটোৰ পৰা যে মই ৰাতিপুৱা উঠি প্ৰেক্টিছ কৰিব লাগিব, ইংলিছ ক'ব লাগিব, আপুনি আজি ক'ব পৰা নাই, লিখক। লিখাৰ ধৰা আপোনাৰ সুবিধা নাই, আপুনি ৰিডিং কৰক। ৰিডিং কৰাৰ ধৰা সুবিধা নাই, আপুনি ৰাইটিং কৰক। যিকোনো জেগাত আছে, কিবা এটা মানুহ হাল্লা হৈ আছে, ইন দিছ প্লেচ ভেৰি নইজিং, হি ইজ ভেৰি ক্ৰেজি, তেওঁ বহুত পাগলামি কৰি আছে, মনে মনে কৈ থাকক। বা ক'বা জেগাত আপুনি অকলে আছে, সেইখিনি সময়ত আপুনি কিবা প্ৰেক্টিছ কৰক। কিবা আপোনাৰ আগত আছে, কি আপোনাৰ আগত ঘটনা ঘটি আছে, সেইটো ঘটনা আপুনি ইংৰাজীত ট্ৰান্সলেট কৰাৰ চেষ্টা কৰক। চ' ভিডিঅ'টো বহুত লং হৈ গ'ল। চ' ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ৰাবিন TSR চেনেলটোৰ কাষ লৈ থাকিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।